স্বাগতম জানাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আৰু আজি দেওবাৰ, আজি আছে জয়যাত্ৰা। তো আমি জয়যাত্ৰাত যাবলৈ কাৰণে ওলাইছোঁ। জয়যাত্ৰানো কি আৰু কেনেকৈ কি নিয়ম কৰে তাকে আপোনালোকক অলপ দেখাম। তো চাই থাকক ভিডিঅ'টো আপোনালোকে। এতিয়া আমি ওলাই গ'লোঁ। চবে ৰাইজে ওলাইছে, গাঁৱৰ মাইকী মতা পোৱালি চবেই ওলাইছে যিমান আছে। তো এনেকৈ আমাৰ গাংটো পূৰা ঘূৰিব আৰু ঘূৰি কেনে গীৰ্জা ঘৰতো পূৰা 3 পাক ঘূৰিব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। Hosanna, Hosanna, Disurata, Hosanna. এতিয়া 3 পাক ঘূৰি হৈ গ'ল এয়া। আৰু এতিয়া আমি ঘৰত আহি আছোঁ। এয়া গীৰ্জা ছুটি হয়, আজি দেওবাৰ আছিলে। আৰু ৰাতিপুৱাই ভিডিঅ' বনালোঁ। আজি 6টা মানতে বনাইছোঁ ভিডিঅ'টো। ইমান ৰাতিপুৱা এদিনো বনোৱা নাছিলোঁ। আৰু আজি জয়যাত্ৰা আছিলে, সেইকাৰণে ৰাতিপুৱাই ভিডিঅ'টো বনালোঁ। তো গুড ফ্ৰাইডেও আহি আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া ঘৰত গৈ ভাত চব্জি বনাব লাগিব। তো ঘৰত গৈ আছোঁ। আৰু মই ঘৰত আহি গ'লোঁ। এয়া ঘৰত আহি পাই দেখিছোঁ পূৰা ৰঙালাও, ৰঙালাও ফুল ইমান ধুনীয়া হৈ আছে। তো আজি মানে ৰঙালাও ফুল লগত বেচন দি বনাই খাম বুলি ভাবিছোঁ। ইমান ধুনীয়া ফুলি আছে। আৰু ইপিনে ৰঙালাও লাগিছে, সৰু লাগিছে, ধুনীয়া ফুলি আছে। মই এতিয়া এনেকৈ চিঙাই ল'ম। এতিয়া মই বেচন লৈ লৈছোঁ। ইয়াতে বেচন দিম কেইচামুচমান, যিমান প্ৰয়োজন হয় ইমানটো জোখৰ দি ল'ম। তাৰপিছত ইয়াতে নিমখ আছে, নিমখো দিম অলপমান। আৰু ইয়াতে জলকীয়া গুড়ি আছে, জলকীয়া গুড়ি খুন্দি থৈ দিয়া শুকান জলকীয়া অলপ দি দিম। অলপমান জ্বলা লাগিব, খাই ভাল লাগিব। আৰু কি কয় এইটো, পেকেট ৰং গুড়ি থাকিলে দিব পাৰে। এতিয়া মোৰ ওচৰত পেকেট ৰং গুড়ি নাই, সেইকাৰণে জলকীয়া গুড়িটো দিছোঁ। ইয়াতে পানী অলপ দি লৈছোঁ। ভালকৈ মিলাই ল'ম। আৰু এতিয়া বনাই হৈ গ'লে ইমান ধুনীয়া হৈছে। কেতিয়াবা আপোনালোকেও এনেকুৱা বনাই খাব। এতিয়া মই ভাত খাবলৈ লৈছোঁ। ইয়াত আছে পানীলাও আৰু মটৰ, তাৰপিছত এইটো বিলাহী আৰু শুকান মাছ চাটনি, এইপিনে ৰঙালাওৰ ফুল আৰু বেচন। আপোনালোকেও বনাই খাব কেতিয়াবা এনেকুৱা, বহুত ভাল লাগে। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আজিৰ কাৰণে বাই বাই।